নমস্কাৰ। মন্দিৰ মছজিদ তীৰ্থস্থান বহুত ঘূৰিলে, দান পুণ্য বহুত কৰিলে। এতিয়া মোৰ অলপ সময়ৰ কাৰণে কিছু কথা শুনি যাওক, কিজানি কিবা লাভ হয়। হয়, থাম্বনেইলত দেখা মতে আপোনাক সুধিব খুজিছোঁ, আপুনি ঈশ্বৰ দেখিছেনে? এতিয়া আপুনি ভাবিব মই ঈশ্বৰ দেখিছোঁ নেকি, মই যে ঈশ্বৰ দেখাব খুজিছোঁ। একচুৱেলি ঈশ্বৰ দেখাৰ কাৰণে জ্ঞানৰ চকু লাগে বুলি কয়। জ্ঞানৰ চকু, মন্দিৰত চাকি বন্তি জ্বলোৱা, চাফ কৰা, এইবিলাক সকলো চিম্বলিক। কেনেকৈ চিম্বলিক? গোসাঁই ঘৰ বা মন্দিৰ চাফ কৰা মানে এইটো এটা চিম্বলিক। আপোনাৰ মনটো গোসাঁই ঘৰ বুলি ধৰক বা নামঘৰ বুলি ধৰক বা মন্দিৰ বুলি ধৰক, তাক চাফ চিকুণ কৰি ৰখাটো মানে অশুভ বা অনিষ্টকাৰী চিন্তাবোৰ নাহাটোকে বা আহিব নোৱাৰা কৰি ৰখাটোকে চাফ চিকুণ কৰি ৰখা বুলি কয়। থটছবিলাক ক্লিয়াৰ কৰি ৰখাটোকে মনটো চাফ কৰা বুলি কয়। আৰু যে চাকি বন্তি জ্বলোৱা, মনৰ ভিতৰত কেনেকৈ চাকি বন্তি জ্বলাম? চাকি বন্তি জ্বলোৱাটো চিম্বল হ'ল আপোনাৰ জ্ঞান। চাকিত তেল দি থৈ দিয়া মানে আপুনি অধ্যয়ন কৰি আছে, অধ্যয়নেৰে জ্ঞানবিলাক আহৰণ কৰি আছে। সেই তেল শলিতাৰে আপোনাৰ চাকি গছি জ্বলি থাকিব, মানে জ্ঞানেৰে পোহৰাই ৰাখিব। এতিয়া এই জ্ঞান আপুনি ঈশ্বৰক চোৱাৰ কাৰণে অতিকে প্ৰয়োজন। বস্তুবিলাক মিছ ইণ্টাৰপ্ৰিট নকৰিবলৈ আপোনাৰ জ্ঞানৰ প্ৰয়োজন। বস্তুবিলাক শুদ্ধকৈ বুজিবলৈ আপোনাৰ মগজুটো কুল ৰখাৰ প্ৰয়োজন। এই কথাবিলাক আমাৰ অতীতৰ পৰা মিছ ইণ্টাৰপ্ৰিটেশ্যন কৰোঁতে আমি কিছুমান বস্তু অদ্ভুত কৰি তুলিছোঁ। সেয়াই আমাৰ দুখৰ কাৰণ, সেয়াই আমাৰ সামাজিক বিশৃংখলতাৰ কাৰণ। আমি ঈশ্বৰ দেখিবলৈ হ'লে আমি ঈশ্বৰৰ নামবিলাক ফ'ল' কৰিব লাগিব। আপুনি যেতিয়া মন্ত্ৰ পাঠ কৰে বা কিবা বেলেগ চালিচা পাঠ কৰে, তেতিয়া আপুনি দেখিব তাত ঈশ্বৰৰ মাহাত্ম্য আৰু নামবিলাকহে আছে। একচুৱেলি সেইখন পাঠ কৰিলে আপোনাৰ ঈশ্বৰৰ প্ৰসন্ন হ'ব এনেকুৱা ভাৱ নহয়। সেইখন পাঠ কৰি আপুনি তাক ধাৰণ কৰিব লাগিব, গুণবোৰ ধাৰণ কৰিব লাগিব, নামবোৰ বুজি পাব লাগিব, তেতিয়াহে আপোনাৰ পুণ্য হ'ব। আৰু ঈশ্বৰক দেখিবলৈ হ'লে আপুনি যদি কেইটামান শব্দ মাত্ৰ উদাহৰণস্বৰূপে চায়, পৃথিৱীত কি এনেকুৱা বস্তু এটা আছে যিটো সৰ্বগুণাকাৰ, সকলোৰে বাবে সমান বা দয়াময়, এনেকুৱা গুণবোৰ ক'ত আছে? যেনে ধৰক আপুনি জুই, পানী, বায়ু, এইবিলাকে ধনী দুখীয়া বা শকত ক্ষীণ সেইবিলাক নাচায়, সকলোৰে প্ৰতি সমান। সৃষ্টিৰ বাবে এইবোৰ এৰাব নোৱাৰা কাৰক। গতিকে ইয়াতো ভগৱানৰ ৰূপ থাকিব পাৰে, ঈশ্বৰৰ ৰূপ থাকিব পাৰে। আপুনি যদি আৰু কেইটামান কথা চায়, যত জীৱ তত শিৱ, কণ কণমে ভগৱান, এইবিলাক কথা যদি আপুনি তুলনা কৰি চায়, ঈশ্বৰ ক'ত আছে? ঈশ্বৰ আপোনাৰ ভিতৰতো আছে, ঈশ্বৰ মোৰ ভিতৰতো আছে, ঈশ্বৰ সকলোৰে ভিতৰত আছে, সকলো বস্তুৰ ভিতৰত ঈশ্বৰ আছে। আমি গোটেইবিলাক কম্পেয়াৰ কৰি চালে আমি সকলোবিলাক বস্তু কিছুমান নিৰ্দিষ্ট এলিমেণ্টেৰে গঠিত। সেই এলিমেণ্টবিলাকত ভগৱান আছে। আপুনি যদি আনকো চায় যে তাৰ ভিতৰতো ভগৱান আছে, এই কনচেপ্টটো থাকিলে তাক আপুনি দুখী কৰিব নোৱাৰে। ঈশ্বৰ দেখিব তাৰ আগত। বস্তু এটা নষ্ট কৰাৰ আগতে যদি আপুনি তাত ভগৱানৰ কণ্ট্ৰিবিউশ্যন থকা বা ঈশ্বৰৰ কণ্ট্ৰিবিউশ্যন থকা দেখে, তেতিয়াহ'লে আপুনি নষ্ট কৰিব নোৱাৰে। আনকি সমাজত বম ফুটোৱা, গুলি ফুটোৱা, উগ্ৰবাদ কৰা, সেইবিলাক পিছৰে কথা। এনেকুৱা কনচেপ্টবিলাক আগতে দি থৈ আহিছিল। এতিয়া আপুনি ফ্ৰিজ এটা কিনিলে বা আপোনাৰ ঘৰৰ যিকোনো এটা ইকুইপমেণ্টছ কিনিলে, তাৰ লগত এখন মেনুৱেল দিয়ে। সেইখন পঢ়ি চায় যে মই বস্তুটো কেনেকৈ চলাম। কিন্তু আপুনি এই কৰোৰৰ শৰীৰটো, ইমান মূল্যৱান শৰীৰটো, ঈশ্বৰৰ এনেকুৱা সৃষ্টি, এইটো আপুনি কেনেকৈ চলাব তাৰ মেনুৱেলবোৰ নাচায়। এতিয়া প্ৰশ্ন হ'ল তাৰ মেনুৱেলবোৰ কি? মেনুৱেলবোৰ আপোনাৰ এপিক্স, মহাভাৰত, ৰামায়ণ, বেদ, আৰণ্যক, উপনিষদ, এইবিলাক যেতিয়া অধ্যয়নৰ আৰম্ভ কৰিব, তেতিয়া আপুনি বুজি পাব কেনেকৈ চলিব লাগে, সংসাৰত কেনেকৈ চলিব লাগে, ষ্ট্ৰেছবিলাক কেনেকৈ হেণ্ডেল কৰিব লাগে, ৰিলেশ্যনশ্বিপ কেনেকৈ মেইনটেইন কৰিব লাগে, আপোনাৰ ৱৰ্ক ফিল্ড কেনেকৈ মেইনটেইন কৰিব লাগে, সকলোবিলাক বুজি পাব। সেইকাৰণে কোনোবাই কৈছিল
যে মহাভাৰতখন হেনো হিউমেন ৰিচোৰ্চ মেনেজমেণ্টৰ এটা অন্যতম টুল। গতিকে আপুনি নিজক চলাবলৈ এটলিষ্ট ঈশ্বৰৰ সন্ধান কৰক। ঈশ্বৰ দেখিব আপুনি, ঈশ্বৰ আপোনাৰ জ্ঞানৰ চকুৰে দেখিব। জ্ঞান বৃদ্ধি কৰক, এপিকবিলাক পঢ়ক বা এনেকুৱা কিছুমান গ্ৰন্থ পঢ়ক যিবোৰে আপোনাৰ নিজক বুজাৰ সহায়ক হয়। আপোনাৰ শৰীৰটো বুজক, আপোনাৰ জন্মৰ উদ্দেশ্য বুজক, আপোনাৰ মৃত্যুৰ ৰহস্য বুজক। তেতিয়া আপুনি ঈশ্বৰ সঁচাকৈ দেখিব। নিজৰ ভিতৰতে বিচাৰি পাব, আনৰ ভিতৰতে বিচাৰি পাব, প্ৰতিটো কণত ঈশ্বৰ বিচাৰি পাব, সমাজত পাব, প্ৰকৃতিত পাব। গতিকে এই আধ্যাত্মিক যাত্ৰাৰ আৰম্ভণিত ঈশ্বৰ কেনেকৈ পাব পাৰি মই তাকে ক'লোঁ। যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰিব, লাইক কৰিব। আৰু ইয়াত কিবা কণ্ট্ৰিবিউশ্যন থাকিলে বা মই যদি কিবা সংযোগ কৰিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট কৰিব। গতিকে আজিলৈ আৰু ধন্যবাদ।